খুৰাদেউ সাগৰ এখেত ক'ত আছে এখেত মানে বোৱাৰীৰ কথা সুধিছে তেওঁ চাদত খোজকাঢ়িব গৈছে মাত দিয়া হয় এবাৰ যোৱা যোৱা এক ৰাখক মই যাওঁ লেফট টাৰ্ণ লোৱা যোৱা মাৰ কাষলৈ যোৱা তুমি সোনকালে আহিবা হা দেউতা মই নাহিলো একো নহয় তোমাৰ মা তোমাৰ লগত থাকিব নহয় নহ'ব তুমিও থাকিব লাগিব হ'ব দিয়া এতিয়া তুমি মাৰ কাষলৈ যোৱা কান্দিব তুমি লাহে লাহে পাহৰি যাব কষ্ট হ'ব মনটোৱে কান্দিব মৰমেও কান্দিব নাই আহি পোৱা নাই মই ৰৈ আছো ইমান পৰাটো গৈ পাব লাগিছিল ৰাস্তাটো বা ধৰিব পাৰিছেনে নাই তই ফোন এটা কৰি নাচাও কিয় কৰিছো ধৰা নাই এইকেইটা দিন বহু সপোনৰ মাজত কটালো যিখন সংসাৰৰ সপোন সকলোৱে দেখে তেনে এখন সংসাৰ মিছাকৈ হ'লেও আপুনি মোক উপহাৰ দিছিল তাৰ বাবে আপোনাৰ ওচৰত মই সদায় ঋণী হৈ থাকিম ঋণী হৈ থাকিমে ঋণ কিন্তু পৰিশোধ কৰিব নোৱাৰো আপুনি দিয়া ঋণৰ বোজালৈ হয় মই মৰি থাকিম বা হেৰাই থাকিম হেল্ল' বিদিশা কওক বাইদেউ আপুনি গৈ পালে নেকি তোমাৰ দেউতাৰ নামটো কি আছিল নিৰঞ্জন চৌধুৰী হ'ব মাজনীয়ে ফোন কৰিছিল নেকি কৰিছিল দেউতাৰ নামটো সুধিলে আৰু লগে লগে কাটি দিলে দেখোন মই একো বুজি পোৱা নাই ইমান দৌৰা দৌৰিকে গ'ল কিয় তাই কাক বিচাৰি গৈছে তাকো তোমালোকৰ ঘৰলৈ এক্সকিউজ মি হয় কওক নিৰঞ্জন চৌধুৰীৰ ঘৰ এইটো হয়নে এইটোৱেই থেংক ইউ নমস্কাৰ আংকল মই অনিন্দিতা ৰূপমৰ বায়েক হা মাজনীয়ে ফোন কৰিয়ে আছে তুমি পালানে নাই আহা ভিতৰলৈ আহা আপোনালোকৰ ভাড়া ঘৰটো কোনখিনিত হওতো কাষৰটোৱে ভাড়াতীয়াজনক লগ পাব লাগিছিল তেওঁতো আজি ভাড়া ঘৰ এৰিলে যাবলৈ ওলাইছে বোৱাৰীক মাত দিবলৈ গৈছে কলৈ গৈছে চাদলৈ কোনফালে যাব পাৰি চিৰিৰে উঠি গ'লেই হ'ল ৰ'বা মই মাতিম নালাগে মই যাওঁ একো ধৰিব পৰা নাই মাজনী আহিয়ে সাগৰৰ কথা সুধিলে আৰু চাদলৈ উঠি গুচি গ'ল সাগৰক বিচাৰি তেওঁ ইয়ালৈ আহিছে নেকি আপুনি
স্কেচখন দেখাৰ লগে লগে দোকানীজনে চিনি পালে কিন্তু তেওঁ এটা আচৰিত কথা ক'লে মেডাম কি ক'লে? তেওঁলোকৰ দোকানলৈ মানুহজন আহিছিল তেওঁৰ লগত তেওঁৰ ঘৈণীয়েক আৰু এটা বাচ্চা আছিল বাচ্চা মানে কণমানি ছোৱালী এজনী হয়তো তেওঁলোকৰ জীয়েক মই আপোনাক কিবা সুধিছো হা? এনেকৈ ওপৰলৈ উঠি আহিছে যে কোন হয়নো আপুনি? মই ৰূপমৰ বায়েক। হয় নেকি? চৰি, বেয়া নাপাব। তাতোতকৈ ডাঙৰ কথা এওঁ মোৰ বাল্য বন্ধু স্কুল কলেজ আমি চবতে একেলগে পঢ়া বহু বছৰ লগ পোৱা নাছিলো বা ক'ব পাৰে এখেতে লগ দিয়া নাছিল মোক বা ক'ব পাৰে এখেতে পলাই ফুৰিছিল মোৰ পৰা ভাইটিৰ বিয়াৰ ফটো এখনত মহাপুৰুষক দেখিলো দেখি আৰু ৰৈ থাকিব নোৱাৰিলো গুচি আহিলো আকৌ বা কলৈ পলাই যায় ঠিকটো নাই বলক নহলে তললৈ গৈ কথা পাতো মই তাতহে কথা পাতিম য'ত এওঁ থাকে আমি দুয়ো কথা পাতিম মই আৰু এখেত বেলেগ কোনো মানুহ আমাৰ মাজত থাকিব নোৱাৰিব নহয় মানে বহুদিন পাছত লগ পাইছোতো ভাল বেয়া বহুত কথা পাতিম বেলেগে শুনি ভাল নাপাবও পাৰে ব'লা তোমাৰ ভাড়া ঘৰলৈকে যাওঁ বহুত কথা জমা হৈ আছে মনত বিস্ফোৰণ ঘটিলে সৰ্বনাশ হ'ব কি ভাড়া ঘৰলৈ গৈছে দুয়োটাই ভাড়াতীয়া দাদাজন বাইদেউৰ বন্ধু হ'ব পাৰে বন্ধু কিন্তু এজন বন্ধুক লগ কৰিবলৈ বাইদেউ ইমান দৌৰা-দৌৰিকৈ গ'ল যে বিশ্বাস নহয় দেখোন হ'ব দিয়া দেউতা বাইদেৱে যি কৰে কৰক তোমালোক মাজত নোসোমাবা বৌকো কৈ দিবা এখেত বা আকৌ কোন আহিয়ে যে মোক চিধাই বাহিৰ কৰি দিলে কি বা ইমান দৰকাৰী কথা আছে যে এই মদন মহাজনৰ পুতেকে জানিব নোৱাৰে কি বুলি মাতিম তোমাক বেদান্ত শইকীয়া নে সাগৰ শইকীয়া বিদিশাৰ মুখত ভাইটিৰ মুখত শুনিছো তুমি বোলে বৰ ভাল মানুহ সাগৰৰ দৰে বিশাল বোলে তোমাৰ অন্তৰ সিহঁতেতো নাজানে সাগৰৰ তলিখন কিমান গভীৰ ৰহস্যৰে ভৰা ৰহস্যবোৰ ভেদ কৰিব পাৰিলা যেতিয়া ৰৈ আছা কিয় গুলিয়াই দিয়া এনেইতো মোৰ বিৰুদ্ধে চুটেচাইট অৰ্ডাৰ আছে এক গুলি দুই চিকাৰ হৈ যাব তোমাক কৰা প্ৰবঞ্চনাৰ প্ৰতিশোধ পূৰণ হ'ব আৰু ডিউটিত ছাকচেছো আহি যাব দিয়া গুলি কৰা মোক মোৰ লগত আজি ছাৰ্ভিচ গান নাই অপৰাধীক ধৰিব আহিছা বন্দুক ননাকৈ মই পুলিচৰ ড্ৰেছতো অহা নাই তেনেহ'লে তুমি আহিছা কিয় মোক জোকাব আহিছা নে হাঁহিব আহিছা মোৰ পলাতক অৱস্থা দেখি কিন্তু মই ইমান একো হাঁহিব লগা অৱস্থাত নাই অনিন্দিতা দুটাকৈ মাৰ্ডাৰ কৰি অহাৰ পাছতো আজি মই এজন বৰ সুখী মানুহ এইকেইটা দিনত কাক কি দিয়া নাই মই কাৰোবাক দেউতাকৰ মৰম দিছো কাৰোবাক ককায়েকৰ মৰম দিছো কাৰোবাক পুতেকৰ মৰম দিছো কাৰোবাক সুখী সংসাৰৰ মৰম দিছো এটা জনমত এজন মানুহে যিমান পুণ্য কৰিব লাগে চব কৰিছো মই চব হ'ব পাৰে চব মিছা দেউতাক মিছা সংসাৰ মিছা কিন্তু সঁচাবোৰে যিখিনি সুখ দিব পৰা নাছিল সেই মিছাবোৰে সিমানে সুখী কৰিছে মোক সেইকাৰণে আজি তোমাৰ ওচৰত মই বুকু পিনাই ক'ব পাৰো আই এম দ্য হেপিয়েষ্ট পাৰ্চন ইন দ্য ৱৰ্ল্ড এই পৃথিৱীৰ সবাতোকৈ সুখী মানুহ হলো মই আৰু মই কি বেদান্ত কাৰোবাক পাগলৰ দৰে ভাল পাই মাহৰ পাছত মাহ বছৰৰ পাছত বছৰ পাৰ কৰি দিব পৰা এজনী মূল্যহীন ছোৱালী তুমি কেৱল দুটা মাৰ্ডাৰ কৰা নাই বেদান্ত তুমি মোকো মাৰ্ডাৰ কৰিছা কেনেকৈ সুখী হ'ব লাগে সেয়াও পাহৰাই পেলাইছা তুমি মোক নিষ্ঠুৰ তুমি বেদান্ত
বৰ নিষ্ঠুৰ। কি হ'ল হে বোৱাৰী? সিহঁত হাল দেখোন ওলাই অহা নাই, ৰাতিয়ে হ'ল দেখোন। মাতি দিওঁ নেকি? নালাগে বুজিছা, মাজনীয়ে মানা কৰিছে। পুলিচৰ ডাঙৰ অফিচাৰ, বেয়াও পাই যাব পাৰে। কোন পুলিচ অফিচাৰ? ৰূপমৰ বায়েক। ৰূপমৰ বায়েক পুলিচ অফিচাৰ? অঁ তো, তুমি নাজানা নেকি? নাইতো, মোকতো কোনেও কোৱা নাই। তুমি সোধা নাই চাগে। মই ৰূপমৰ কথাহে সুধিছো। তাৰ বাপেক বায়েকৰ বিষয়ে জানিবলৈ মোৰনো কি দৰকাৰ? তাৰ মানে পুলিচ কাৰণে এনেকৈ? নাই নাই, এয়া হ'ব নোৱাৰে। মই গৈ চাই আহোঁ কি হৈছে। নাযাবা বোৱাৰী, যাবলৈ মানা কৰিছো, নাযাবা। পানী খোৱা। তুমি তাৰমানে এতিয়া মোৰ কথাকে ভাবি আছা? এটা পলাতক আছামী হোৱাৰ পিছতো তুমি মোৰ কাৰণে অপেক্ষা কৰি আছা? আচৰিত কথা। পুলিচৰ ড্ৰেছ পিন্ধিছা, লগত বন্দুক লৈ ফুৰিছা, অথচ কপাহৰ দৰে কোমল এখন অন্তৰ। মই আকৌ তেনেকুৱা নহয় বুজিছা। সময়ৰ লগে লগে দৌৰি ফুৰা মানুহ মই। এইকেইটা দিন ক'ত ক'ত দৌৰিলা তুমি? হিচাপ নাই। তথাপিও হিচাপটো জনোৱা হ'লে ভাল আছিল। পুলিচ অফিচাৰ, তেওঁ চাগে বেদান্তক নিবলৈ আহিছে। সঁচাই যদি লৈ যায়, কৰবালৈ নি যদি গুলিয়াই দিয়ে? নাই নাই, তেনেকুৱা হ'ব নোৱাৰে। মৰিব নোৱাৰে তেওঁ। ইমানবোৰ ঘটনা ঘটি গ'ল, ইমানবোৰ দায়িত্ব পালন কৰিলা, ইমানবোৰ মিছাৰ মাজত থাকিলা, অথচ মানুহটোৰ অন্তৰৰ মৰমখিনি সদায় সঁচা হৈ থাকিল। জানি ভাল লাগিল যে যাক মই ইমান বেছি বিশ্বাস কৰোঁ, লোকে কোৱাৰ দৰে তেওঁ বিশ্বাসঘাতক নহয়। ধন্যবাদ তোমাক। মোৰ বিশ্বাসখিনিৰ যে মান ৰাখিলা। এতিয়া তোমাৰ সিদ্ধান্ত কি? মই তোমাৰ হাতত হেণ্ডকাফ লগাব নোৱাৰো বেদান্ত, বা গুলীও চলাব নোৱাৰো। ইমান শক্তি ভগৱানে মোক দিয়া নাই। তাতকৈ তুমি চাৰেণ্ডাৰ কৰা। চাৰেণ্ডাৰ কৰিলে তোমাৰ শাস্তিও বহুখিনি লাঘৱ হ'ব। লগতে এয়াও প্ৰমাণ হ'ব যে তুমি জানি বুজি অপৰাধ কৰা নাই। মই এটা একো ক'ব নোৱাৰিম। ক'বতো লাগিবই। মোক অলপ সময় লাগিব। এসপ্তাহ সময় দিলো। তুমি আহি যাবা মোৰ কাষলৈ। মই তোমাক এৰেষ্ট কৰিম আৰু ময়ে তোমাৰ হৈ কেছ খেলিম। চৰ্ত এটাই, এই ঘৰ এৰি তুমি কলৈকো যাব নোৱাৰা। যেতিয়াই আহোঁ মই যাতে তেতিয়াই তোমাক ইয়াত লগ পাওঁ। তুমি আকৌ আহিবা? আহিম চাগে, মনটো ভাল লগাবলৈ। কেৱল এটাই অনুৰোধ কৰিছো, এইবাৰ নঠগাবা। তুমি চাৰেণ্ডাৰ কৰা দিনটোলৈ মই ৰৈ থাকিম। এতিয়াও তোমাক বিশ্বাস কৰিবলৈ এৰা নাই মই। আশাৰে